উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰো ছাত্ৰ সংগঠন একত্ৰিত হৈ আঞ্জল চাকমাৰ হত্যাকাণ্ডত ন্যায় বিচাৰিছে। আমিও আজি এই মঞ্চত উপস্থিত আছোঁ। এই মঞ্চৰ পৰা আমি বাৰ্তা দিছোঁ যে উত্তৰ পূৰ্বাঞ্চল একজোট হৈ আছে। উত্তৰ পূৰ্বাঞ্চল সভ্য, উত্তৰ পূৰ্বাঞ্চল সুন্দৰ, উত্তৰ পূৰ্বাঞ্চল শক্তিশালী। আৰু আমি দাবী জনাইছোঁ যিদৰে শ্বেডিউল কাষ্ট কমিউনিটিৰ বিৰুদ্ধে কিছু অপমানজনক কথা ক'লে মেক্সিমাম ষ্ট্ৰিক্ট পানিছমেণ্ট আইনে দিয়ে, একেৰাহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতি যদি কিছু অপমানজনক শব্দ ব্যৱহাৰ কৰা যায় সেই ষ্ট্ৰিক্ট পানিছমেণ্ট তেওঁলোকক দিব লাগে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰো ছাত্ৰ সংগঠন একত্ৰিত হৈ আঞ্জল চাকমাৰ হত্যাকাণ্ডত ন্যায় বিচাৰিছে। আমিও আজি এই মঞ্চত উপস্থিত আছোঁ। এই মঞ্চৰ পৰা আমি বাৰ্তা দিছোঁ যে উত্তৰ পূৰ্বাঞ্চল একজোট হৈ আছে। উত্তৰ পূৰ্বাঞ্চল সভ্য, উত্তৰ পূৰ্বাঞ্চল সুন্দৰ, উত্তৰ পূৰ্বাঞ্চল শক্তিশালী। আৰু আমি দাবী জনাইছোঁ যিদৰে শ্বেডিউল কাষ্ট কমিউনিটিৰ বিৰুদ্ধে কিছু অপমানজনক কথা ক'লে মেক্সিমাম ষ্ট্ৰিক্ট পানিছমেণ্ট আইনে দিয়ে, একেৰাহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতি যদি কিছু অপমানজনক শব্দ ব্যৱহাৰ কৰা যায় সেই ষ্ট্ৰিক্ট পানিছমেণ্ট তেওঁলোকক দিব লাগে।